Hi everyone, welcome to my technical interest channel. Friends, আপোনালোক সকলোৱে ইন্টাৰনেট চলায় আৰু ইন্টাৰনেট চলোৱাত এটা প্ৰবলেম আপোনালোকে সকলোৱে ফেচ কৰিছে। প্ৰবলেমটো হ'ল মানে এমবি বিলাক সোনকালে শেষ হৈ যায়। চাওক, আমাৰ মোবাইলত কেইটামান সেটিং থাকে বা কেইটামান এপছ থাকে যিকেইটা আমি নচলাও, কিন্তু এই কেইটা এপছে আমাৰ এমবি বিলাক ওয়েষ্ট কৰে, মানে ক'বলৈ গ'লে মানে চুৰি কৰে। চাওক, কত গৈ কি কৰিব লাগে আৰু কত গৈ সেটিং বিলাক সেট কৰিব লাগে বা এপছ বিলাক বন্ধ কৰি থব লাগে, তো বলক আজি ভিডিওটো আৰম্ভ কৰো। চাওক, এই ভিডিওটোত মই তিনিটা সেটিংছৰ বিষয়ে কথা পাতিম। সেই তিনিটা যদি আপুনি ফলো কৰে তেনেহলে 90% আপোনাৰ ডাটাটো বাচিব, এমবি বিলাক বাচিব। চাওক, ফাৰ্ষ্টত যাব আপুনি সেটিংছত গৈ আপুনি ইয়াতে ক্লিক কৰিব ডাটা সেভিং। ডাটা সেভিং আপুনি ক্লিক কৰিলে চাওক ইয়াতে আহিছে ডাটা সেভিং আহিছে। চাওক, ইয়াত গৈ আপুনি কি কৰিব, এইটো যদি আপোনাৰ এনেকুৱা অফ থাকে তেনেহলে আপুনি অন কৰিব। এনেকুৱা আপুনি অন কৰি থব। তাৰ পাছত আপুনি যেটো কাম কৰিব, হোৱাটছআপত যাব। হোৱাটছআপত গৈ চাওক, হোৱাটছআপত কি হয়, কেতিয়াবা বহুতো ভিডিও আমি দেখিব নিবিচাৰো কিন্তু এনে অটোমেটিকলি ডাউনলোড হৈ যায়। ফটো, ভিডিও, অডিও এইবিলাক আপুনি কি কৰিব, হোৱাটছআপ অন কৰি এনেকুৱা থ্ৰী ডটত যাব। থ্ৰী ডটত ক্লিক কৰি ইয়াতে সেটিংছত যাব। সেটিংছত যোৱাৰ পাছত ইয়াতে চাওক ষ্ট'ৰেজ এণ্ড ডাটা আছে। ষ্ট'ৰেজ এণ্ড ডাটাত আপুনি ক্লিক কৰিব। ক্লিক কৰি চাওক ইয়াতে মিডিয়া অটো ডাউনলোড আছে। তলত চাওক ইয়াতে মিডিয়া অটো ডাউনলোড আছে। ইয়াৰ তলতে আছে হোৱেন ইউজিং মোবাইল ডাটা। আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এনেকুৱা যদি আপোনাৰ যদি এনেকুৱা টিক মাৰ্ক থাকে যদি, তেনেহলে আপুনি টিক মাৰ্কটো উঠাই দিব। এনেকুৱা উঠাই দি ইয়াতে অকে কৰি দিব। নাম্বাৰ 3টো আপুনি কি কৰিব, আকৌ সেটিংছত যাব। সেটিংছত গৈ আপুনি আকৌ সাৰ্চ বটনত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে লিখিব এপ মেনেজমেন্ট। চাওক ইয়াতে আহি গৈছে একেবাৰে ওপৰত। ইয়াতে আপুনি ক্লিক কৰিব। অলপ ৱেইট কৰিব, ইয়াতে লোডিং হৈ আছে। ইয়াতে চাওক, ইয়াতে আপোনাৰ সব ফাইল যিমান এপছ আছে আপোনাৰ মোবাইলত সব এপ ইয়াতে আহি গৈছে। চাওক, ইয়াতে এনেকুৱা কেইটামান এপছ আছে যিকেইটা আমি ইউজ নকৰো বা কেতিয়াবা ইউজ কৰো, ইমান মানে আমাৰ দৰকাৰী নহয়, আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। চাওক, এইকেইটা এপছ আমি কি কৰিম, ইয়াতে ডাটাটো অফ কৰি থৈ দিম। চাওক, প্ৰথমত আমাৰ ইয়াতে আছে এচি মাৰ্কেট। ধৰি লওক এইটো মই ইমান ইউজ নকৰো। এতিয়া কি কৰিম, এইটোত গৈ ক্লিক কৰি অলপ ৱেইট কৰিব। চাওক, ইয়াতে আছে ষ্ট'ৰেজ ইউজেছ আছে, ডাটা ইউজেছ ডিটেইলছ আছে। ইয়াতে চাওক 3 নম্বৰত আছে ডাটা ইউজেছ ডিটেইলছ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি ইয়াতে চাওক বেকগ্ৰাউণ্ড ডাটা আছে। বেকগ্ৰাউণ্ড ডাটাটো এনেকুৱা আপুনি অন কৰি দিব। বেকগ্ৰাউণ্ড ডাটাটো এনেকুৱা যদি অফ থাকে আপোনাৰ, এইটো অন কৰি দিব। এনেকুৱা চাওক, যিমানটা আপোনাৰ এপছ দৰকাৰ নাই সেইকেইটা আপুনি এনেকুৱা অফ কৰিব পাৰে। এতিয়া ধৰি লওক ডক্টৰ ড্ৰাইভিং 2 মই এইটো গেমৰ মোৰ কোনো নেটৱৰ্কৰ প্ৰয়োজন নাই। এতিয়া মই এইটোত গৈ নেটৱৰ্কটো অফ কৰিব পাৰিম। ইয়াৰ পৰা আপোনাৰ বহুত ডাটা বাচিব। চাওক, বেকগ্ৰাউণ্ড আছে, এইটো মোৰ অলৰেডি অফ কৰা আছে।